আসসালামু আলাইকুম প্ৰিয় দৰ্শকবৃন্দ। মিসকিন অৰ্থাৎ দুখীয়াসকলক গোটেই বিশ্বই তুচ্ছ তাচ্ছিল্য কৰা বা অলপ গুৰুত্ব কম দিয়া দেখা যায়। কিন্তু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মিসকিনসকলৰ ক্ষেত্ৰত আল্লাহৰ ওচৰত দোৱা কৰিছিল যে ইয়া আল্লাহ, মোক মিসকিনসকলৰ লগত জীয়াই ৰাখা আৰু মোক মিসকিনসকলৰ লগতেই মৃত্যুবৰণ কৰিবা আৰু হাছৰৰ ময়দানত যেতিয়া পুনৰ উত্থান হ'ব তেতিয়া মিসকিনসকলৰ লগতেই পুনৰ উত্থান কৰিবা। এই বুলি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ ওচৰত দোৱা কৰিছে আৰু আল্লাহে তেখেতৰ দোৱা কবুল কৰি তেখেতক জীৱিত কালত সিমান পৰিমাণৰহে বস্তু তেওঁক দান কৰিছে যিমানখিনি পৰিমাণৰ তেওঁৰ জীৱনত প্ৰয়োজন আছিল। গতিকে এইটো এটা বৰ ডাঙৰ শিক্ষা। বিশ্বৰ শ্ৰেষ্ঠ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যদি ইচ্ছা কৰিলহেঁতেন আল্লাহ তাবাৰুক তাআলাৰ ওচৰত ধন আৰু সম্পত্তিৰ অজস্ৰ পৰিমাণ আশা কৰিব পাৰিলেহেঁতেন আৰু বিচাৰিব পাৰিলেহেঁতেন। অথচ আল্লাহ তাবাৰুক তাআলাই তেখেতক তেনেকুৱা সুবিধাও দিছিলে যে গোটেই মক্কা নগৰী যদি সোণেৰে ভৰাই দিবলৈ বিচাৰিলেহেঁতেন বা নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিচাৰিলেহেঁতেন আল্লাহে ভৰাই দিলেহেঁতেন। কিন্তু নবীজীয়ে কি কৰিলে, তেখেতৰ ইমান উদাৰ এজন অন্তৰৰ তেওঁ ব্যক্তিত্ব আৰু এয়া দেখুৱাই থৈ গ'ল জীৱনত যে মানুহ যিমান পৰিমাণৰ আমাক প্ৰয়োজন সিমান পৰিমাণৰ বস্তু বাহানিৰ লগত মানে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতহে আমি যে জীৱন নিৰ্বাহ কৰিব লাগে এই কথাষাৰ আমাক দেখুৱাই থৈ গ'ল। গতিকে যিসকল দুখীয়া দৰিদ্ৰ নিচলা লোক সেইসকলৰ লগত সদায় আমি সমবেদনা বা তেওঁলোকৰ লগত আমি সদায় থিয় হ'ব লাগে আৰু বিভিন্ন কাৰণত তেওঁলোকক আমি তুচ্ছ তাচ্ছিল্য বা সৰু বুলি আমি জ্ঞান কৰিব নালাগে। এই কথাষাৰ নবীজীৰ এই আত্মজীৱনীৰ পৰাই প্ৰকাশ পায়। ইনশাআল্লাহ এই মেছেজটো আমি আৰু 10 জনৰ উপকাৰৰ কাৰণে আগলৈ শ্বেয়াৰ কৰি দিওঁ। তিৰমিজি আৰু বাইহাকী গ্ৰন্থত হযৰত আনাস ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰা এই হাদিছটি এনেধৰণে লিপিবদ্ধ। আন আনাসিন আনান নবিয়্য সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহুম্মা আহয়িনি মিসকিনা ওয়া আমিতনি মিসকিনা ওয়াহশুরনি ফি জুমরাতিল মাসাকিন।